বিহু চাবলৈ ওলালোঁ এইফালে আৰু যে আম খাই খাই টিভি চাই আছে কাৰ্টুন তাক টিভিত পালে আৰু একো নালাগে আৰু এখেতে ফেন আনিছিলে নতুনকৈ ড্ৰয়িং ৰুমৰ কাৰণে সৰু ফেন এখন তাকেই ঠিক কৰি আছে আৰু মই বনাই আছোঁ লোকেল চিকেন ভাত বনাই আছোঁ মানে এতিয়া লোকেল চিকেনখিনি বনাইছোঁ মানে গাটো বৰ এটা ভাল নহয় বনাবলৈও মন যোৱা নাই সেইকাৰণে বনাই আছোঁ আৰু চিম্পুলকৈ এনেকৈ আৰু এইফালে এখেতে ৰঙালাও আগ আনিছিলে তাকো মই অকণমান ভাজি থওঁ বুলি ভাবিছোঁ সেনেকৈয়ে চিম্পুলকৈ হেল্ল' এভৰিৱান মোৰ ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ ইমান চৰ্দি লাগিছে কালি ফাংচন চাবলৈ গৈ এতিয়া তাকে অকণমান লোকেল চিকেন আনিবলৈ গৈছোঁ আৰু এইফালে আমাৰ জালুকীয়া জোলখনো হৈছেই প্ৰায় আৰু ৰঙালাও আগখিনিও মই বহাইছোঁ এইফালে অকণমান বুট দি দিছোঁ কাবুলি বুট এনেই চিম্পুলকৈ বিহু চাবলৈ ওলালোঁ হুঁচৰি আহিছে ইয়াতে আমি এতিয়া তালৈকে যাওঁ ৰেডি ওলাই এতিয়া হৈছে সন্ধিয়া সময় আৰু এয়া বহি আছোঁ আমি চাইও আছোঁ বাৰু হুঁচৰি আৰু বসন্তৰাণী প্ৰতিযোগিতা হৈ আছে আৰু ভাল ভাল দলবোৰে আহিছে এনেকৈ পূৰা চাই আছোঁ মাইনুহঁতেও আৰু বেটাহঁতে পিছফালে সিহঁতৰ খালি খোৱা ধান্দা আৰু ফূৰ্তি কৰা এইবোৰ চোৱাৰ ধান্দা নাই ঘৰলৈ যাওঁগৈ এতিয়া আজিলৈ আহিছোঁ দে বাই